Hello guys, welcome to my Edu Help YouTube channel. আজি আহিবলগীয়া আসাম পুলিচৰ ফৰেনাৰ ট্ৰিব্যুনেল পোষ্টৰ বাবে স্পেশাল ক্লাছৰ দ্বিতীয় আলোচনা হ'ব। ইয়াৰ আগতে এটা ভিডিঅ' আপলোড দিছো, যদি সেই ভিডিঅ'টো চোৱা নাই তো ডেসক্ৰিপচনত গৈ চাই ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ। প্ৰথম অসমীয়া মেগাজিনখন কিমান চনত পাব্লিছ হৈছিল? ইয়াৰ অপশ্যন কেইটা দিছে 1887, 1889, 1890, 1896। ইয়াৰে বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। 1889ত কি হৈছিল? প্ৰথম জোনাকী কাকতখন পাব্লিছ হৈছিল। আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। হু ইজ অলছ' নাউন এজ দ্য বিয়োগী কবি? কোনজন কবিক বিয়োগী কবি বুলি জনা যায়? ডিম্বেশ্বৰ নেওগ, নলিনীধৰ ভট্টাচাৰ্য, ৰঘুনাথ চৌধুৰী, নীলমণি ফুকন। ইয়াৰে চি নম্বৰ অপশ্যনটো ৰাইট হ'ব। ৰঘুনাথ চৌধুৰীক বিয়োগী কবি নামে জনা যায়। আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। দ্য ফাৰ্ষ্ট এছামিজ ৰোমান্টিক পয়েম বন কৰি ৱাজ ৰিটেন বাই। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কৰি কেতিয়া কোনে লিখিছিল? ইয়াৰ অপশ্যন কেইটা আছে ডিম্বেশ্বৰ নেওগ, চন্দ্ৰ কুমাৰ আগৰৱালা, মহেন্দ্ৰনাথ ডেকা ফুকন, বিনোধৰ ৰাজখোৱা। ইয়াৰে বি নম্বৰ অপশ্যনটো ৰাইট এনচাৰ হ'ব। চন্দ্ৰ কুমাৰ আগৰৱালাই প্ৰথম বন কৰি ৰোমান্টিক কবিতা বন কৰিখন লিখিছিল। আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সভা সাধিনী সভা? তো প্ৰথম অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদকজন কোন আছিলে? ইয়াৰ অপশ্যন কেইটা বিনোধৰ ৰাজখোৱা, লক্ষ্মীপ্ৰসাদ চলিহা, শিৱৰাম শৰ্মা বৰদলৈ, লক্ষেশ্বৰ শৰ্মা। ইয়াৰে চি নম্বৰ অপশ্যনটো ৰাইট হ'ব। শিৱৰাম শৰ্মা বৰদলৈ প্ৰথম অসমীয়া ভাষা সাধনী উন্নতি সাধনী সভাৰ সম্পাদক আছিলে, ছেক্ৰেটাৰী আছিলে। আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। দ্য ফাৰ্ষ্ট মডাৰ্ণ এছামিজ থিয়েটাৰ হ'ল বাণ থিয়েটাৰ এষ্টাব্লিছ এট তেজপুৰ ইন দ্য ইয়াৰ। প্ৰথম অসমীয়া থিয়েটাৰ বাণ থিয়েটাৰ কেতিয়া স্থাপন হৈছিল তেজপুৰত? ইয়াৰে অপশ্যন কেইটা দি আছে 1899, 1903, 1906, 1909। ইয়াৰে অপশ্যন চি নম্বৰটো ৰাইট এনচাৰ হ'ব। 1906ত কি হৈছিলে? প্ৰথম বাণ থিয়েটাৰ ইষ্টাব্লিছ হৈছিল। আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। হুইচ ওৱান ইজ দ্য অনলি এছামিজ হু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930? কোনজন প্ৰথম অসমীয়া ব্যক্তিয়ে ভাৰতক ৰিপ্ৰেজেণ্ট কৰি লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল 1930 চনত? ইয়াৰে অপশ্যন কেইটা দি আছে চন্দ্ৰধৰ বৰুৱা, বি নম্বৰ অপশ্যন তৰুণ ৰাম ফুকন, গোপীনাথ বৰদলৈ, কৃষ্ণ নাথ শৰ্মা। ইয়াৰে অপশ্যন নম্বৰ এ নম্বৰ অপশ্যনটো ৰাইট হ'ব। চন্দ্ৰধৰ বৰুৱাই প্ৰথম অসমীয়া ব্যক্তি আমাৰ যিয়ে ৰাউণ্ড টেবলত অংশগ্ৰহণ কৰিছিল লণ্ডনত। আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড ইন। প্ৰথম মহিলা ইউনিভাৰ্চিটিখন ক'ত অনুষ্ঠিত? আৰু ইউনিভাৰ্চিটিখনৰ নাম হৈছে আছাম ওমেন্স ইউনিভাৰ্চিটি। এইখন অপশ্যন কেইটা দিয়া আছে ডিব্ৰুগড়, যোৰহাট, নগাঁও, শিলচৰ। ইয়াৰে বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। যোৰহাটত প্ৰথম মহিলা ইউনিভাৰ্চিটিখন যোৰহাটত আছে। আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। আছামছ অনলি ফিচাৰিজ কলেজ অফ ফিচাৰিজ ছায়েন্স ইজ লোকেটেড ইন। অসমৰ একমাত্ৰ ফিচাৰী কলেজ এইটো মৎস্য কলেজ। তো কলেজখনৰ নাম হৈছে কলেজ অফ ফিচাৰিজ ছায়েন্স। এইখন ক'ত আছে? ইয়াৰ অপশ্যন কেইটা আছে মৰিগাঁও, ৰাহা, নগাঁও, যোৰহাট। ইয়াৰে অপশ্যন নম্বৰ বিটো ৰাইট হ'ব। ৰহাত আমাৰ ফিচাৰী কলেজটো আছে। আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। দ্য ধলা শদিয়া ব্ৰিজ ইজ বিল্ড অন দ্য ৰিভাৰ। ধলা শদিয়া ব্ৰিজখন কোনখন নদীৰ ওপৰত উপস্থিত? ইয়াৰে অপশ্যন নম্বৰ আছে ব্ৰহ্মপুত্ৰ, এইটো লোহিত হ'ব, লোহিত। চি নম্বৰ অপশ্যন দিবাং, ডি নম্বৰ হৈছে চিয়াং। ইয়াৰে অপশ্যন নম্বৰ বিটো ৰাইট হ'ব। লোহিত নদীৰ ওপৰত ধলা শদিয়া ব্ৰিজটো উপস্থিত। আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ।
হু ইজ অলছ' নাউন এজ দ্য ফাদাৰ অফ দি মোবাইল থিয়েটাৰ অফ আছাম? কোনজন ব্যক্তিক ভ্ৰাম্যমাণ থিয়েটাৰৰ দেউতা বুলি জনা যায়? ফাদাৰ অফ মোবাইল থিয়েটাৰ বুলি জনা যায়। ইয়াৰ অপশ্যনকেইটা দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, অচ্যুত লহকৰ, চি নম্বৰ অপশ্যন ৰতন লহকৰ, বিষ্ণু প্ৰসাদ ৰাভা। ইয়াৰে বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। অচ্যুত লহকৰক কি বুলি জনা যায়? ফাদাৰ অফ মোবাইল থিয়েটাৰ বুলি জনা যায়, ভ্ৰাম্যমাণ থিয়েটাৰৰ দেউতা বুলি জনা যায়। আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। হুইচ ছিংগাৰ ইজ অলছ' পপুলাৰলি নাউন এজ দ্য কিং অফ বিহু? কোনজন গায়কক বিহুৰ সম্ৰাট বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটা দিয়া আছে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, খগেন মহন্ত, জয়ন্ত হাজৰিকা। ইয়াৰে চি নম্বৰ অপশ্যনটো ৰাইট হ'ব। খগেন মহন্তক কিং অফ বিহু বুলি জনা যায়, বিহুৰ সম্ৰাট বুলি জনা যায়। আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হোৱেৰ ভূপেন হাজৰিকা ছিংছ এজ এ প্লেবেক ছিংগাৰ? কোনখন ফিল্মত ভূপেন হাজৰিকাই প্ৰথম প্লেবেক ছিংগাৰ হিচাপে গীত পৰিৱেশন কৰিছিল, গীত গাইছিল? ইয়াৰ অপশ্যন দিয়া আছে জয়মতী, চিৰাজ, ইন্দ্ৰমালতী, তাৰপিছত পিয়লি ফুকন। ইয়াৰে অপশ্যন নম্বৰ চিটো হ'ব ইন্দ্ৰমালতীত কি হৈছিল? প্ৰথম ভূপেন হাজৰিকাই গীত গাইছিল। আহিছোঁ 40 নম্বৰ কুৱেশ্যনলৈ। শ্বহীদ দিৱস ইজ চেলিব্ৰেট অন? শ্বহীদ দিৱস অসমত কেতিয়া পালন কৰা হয়? 2 ছেপ্টেম্বৰ, 30 অক্টোবৰ, 14 নৱেম্বৰ, 10 ডিচেম্বৰ। ইয়াৰে ডি নম্বৰ অপশ্যনটো ৰাইট হ'ব। 10 ডিচেম্বৰত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আহিছোঁ 15 নম্বৰ কুৱেশ্যনটো, আজিৰ লাষ্ট কুৱেশ্যনটো। ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড? কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? ইয়াৰে অপশ্যন দিয়া আছে গোলাঘাট, গোৱালপাৰা, ধুবুৰী, ডিব্ৰুগড়। ইয়াৰে বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। গোৱালপাৰাত সৈনিক স্কুল অৱস্থিত। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো। লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।